দ্য নেশ্যনেল ডায়েট কোন দেশৰ সংসদক কয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাপান। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 7খন। মোছাদ কোন দেশৰ ইণ্টেলিজেন্স এজেন্সি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজৰাইল। গুৱাহাটীত থকা দীঘলী পুখুৰীটো কোনে খন্দাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত। 2022 চনৰ উইম্বলডনত পুৰুষৰ একক শাখাত কোন জয়ী হৈছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি নভাক জকভিচ। মোটি মছজিদ ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগ্ৰা ফৰ্ট। ভলীবল কোন দেশৰ ৰাষ্ট্ৰীয় খেল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নেপাল। অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। ব্লু বুক কোন দেশৰ চৰকাৰৰ অফিচিয়েল ৰিপৰ্ট? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ড। গেংগুৰ কোন ৰাজ্যৰ লোকনৃত্য? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজস্থান। কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1662 চনত। খো খো খেলত কেইজন খেলুৱৈ থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 9জন থাকে। ভাৰতৰ কোনখন চহৰক চাহৰ নগৰ বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। কোনটো খেলৰ খেলপথাৰখনক ডায়মণ্ড বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেছবল। ডিস্কভাৰী অফ ইণ্ডিয়া কাৰ গ্ৰন্থ? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জৱাহৰলাল নেহৰু। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী। কপৌ ফুলক কেতিয়া ৰাজ্যিক ফুল ৰূপে গ্ৰহণ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 এপ্ৰিল 2003। ফৰকান্তি কাৰ উৎসৱ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাভাসকলৰ উৎসৱ। কামবাং কোনে পৰিধান কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভাসকলে কৰে। জাপানৰ পুৰণি নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিপন। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।